নমস্কাৰ ক্ৰাইম চাৰ্জ নিউজত সকলোকে স্বাগতম জনাইছোঁ। যোৱা ৰাতি ক্ৰাইম ইনফৰমেশ্যন ব্যুৰো চমুকৈ CIBৰ এক বৃহৎ সফলতা। গোৱালপাৰা CIB টিমৰ ডাঙৰ সফলতা। অসমৰ গোৱালপাৰা জিলাৰ ৰংখাই থানাৰ অন্তৰ্গত এজন 45 বছৰীয়া মানুহজন হঠাতে নিখোজ হোৱাৰ পিছৰে পৰা পৰিয়ালে কেইবাখনো থানাত অৱগত কৰে যদিও পুলিচৰ মানুহৰ কোনো ধৰণৰ অভিযান নচলাৰ কাৰণে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। কিন্তু অসম CIB গোৱালপাৰা টিমৰ ওচৰত আবেদনটো কৰাৰ পিছতে CIBয়ে এখেতৰ অভিযান চলায় আৰু অভিযান মতে এদিনৰ ভিতৰতে অৰ্থাৎ 21/10/2020 তাৰিখৰ বুধবাৰ ৰাতিপুৱা 4:30 বজাত ৰংখাই থানাৰ অন্তৰ্গত মালাধৰা বজাৰৰ ওচৰত ৰাস্তাৰ কাষৰ পৰা মৃতদেহটোক উদ্ধাৰ কৰি লক্ষীপুৰ আৰু ৰংখাই থানাত অৱহিত কৰি এটা বৃহৎ সফলতা অৰ্জন কৰে। ধন্যবাদ।